নমস্কাৰ প্ৰিয় দৰ্শক মই মোৰ নতুনকৈ খোলা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি নতুনকৈ এটা ভ্লগ ষ্টাৰ্ট কৰিব ওলাইছোঁ। আমাৰ ওচৰতে থকা এভাগ মন্দিৰ শংকৰ শান্তি আশ্ৰম, এৰাবাৰী শংকৰ শান্তি আশ্ৰম। বলক আপোনালোকক অলপ দেখাই। মন্দিৰৰ প্ৰথমটো গেট। মন্দিৰৰ গেটৰ পৰা ভিতৰলৈ সোমাই মন্দিৰৰ গেটটোৰ পৰা প্ৰায় ভিতৰলৈ মন্দিৰ ভাগলৈ আহিবলৈ প্ৰায় 1 কিলোমিটাৰমান আহিব লাগে। ৰাস্তাটো অলপ সৰু হোৱাৰ কাৰণে বেছি ডাঙৰ গাড়ী ইয়াতে অহা যোৱা কৰিব নোৱাৰে। 2-চকীয়া বাহন আৰু 4-চকীয়া বাহন অলপ পাৰে আৰু, কিন্তু বেছি নোৱাৰে। ওচৰতে চাওক, ইয়াৰ পথাৰ আছে। এইটো এটা সম্পূৰ্ণ এয়া মানুহৰ ঘৰো আছে। বেছি মানুহ নাই, এফালে কম, কিন্তু গোটেই পথাৰ অলৰেডি ধান কাটা হৈ গৈছে। এইফালে চাওক, ধান কাটা হৈ গৈছে, সম্পূৰ্ণ পথাৰ খালী। ইয়াতে অলপ বাপু আহি থাকে, হাতী বাপু। সেইটো কাৰণে মানুহে ধান চপোৱাখিনি বহুত সোনকালে কৰি শেষ কৰে। তাৰপাছত আহক আৰু অলপ আগুৱাই যাওঁ। এয়া লাষ্টত যোনা দেখি আছে, সেয়াই আমাৰ লাষ্ট হ'ব লোকেশ্যনটো মন্দিৰৰ। বলক আৰু অলপ আমি আগুৱাই যাওঁ, তাৰপিছত আমি দেখুৱাম আমাৰ মন্দিৰৰ আপোনালোকক ভিউটো। বাৰ চকুতে লাগি আছে। আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ। এয়া ওচৰতে কৰা সৰিয়হ লতি খেতি। এতিয়া সৰিয়হৰ খেতি, আপোনালোকেও চাগে সৰিয়হৰ খেতিৰ লতি খাই ভালেই পায়। ময়ো ভাল পাওঁ। ঘৰলৈ যাওঁতে অলপ ছিঙি লৈ যাম। আকৌ আৰু এটা দেখাইছোঁ, এয়া চাওক, দুইজনীয়ে বহি চকলেট খাই আছে। মই মানে ৰুমৰ পৰা আহোঁতে দুজনীলৈ চকলেট এটা লৈ আহিছিলোঁ। দুইজনী পূৰা চকলেট এনজয় কৰি আছে। মোক দিছে দেই, এয়া অলপমান মোকো দিছে, শ্বেয়াৰ কৰিছে। অলপমান শ্বেয়াৰ কৰক। এতিয়া আমি প্ৰায় আহি ওচৰ পাইছোঁহিয়ে। সৌৱা দেখিবলৈ পাইছে আপোনালোকে মন্দিৰটো। এয়া প্ৰায় ওচৰে পালোহি আৰু অকণমান বাকী। দুইজনী পূৰা গৈ আছে, চাওক, হাঁহি হাঁহি। এয়া চাওক, মন্দিৰটোৰ ওচৰতে অলপ চেগুনৰ পুলিৰ কোনোবাই খেতি কৰিছে। মানে ধুনীয়াকৈ হৈছে আৰু জানেই চেগুনৰ এতিয়া গছৰ দাম কিমান, আৰু প্ৰায় এইবোৰ গছ এতিয়া নোহোৱাই হৈছে, দেখিবলৈ পোৱা নাযায় তেনেকৈ। ইয়াতে কোনোবাই লগাইছে, ওচৰৰে মানুহে। বহুত ধুনীয়াকৈ হৈছে। আহি আমি মন্দিৰটো পালোহি। মন্দিৰটোৰ চাওক, পৰিৱেশটো বহুত শান্ত আৰু নিৰিবিলি হৈ থাকে, সম্পূৰ্ণ শান্ত হৈ থাকে। ওচৰত অকল পথাৰ আছে, মানুহে আহি ইয়াতে থাকেহি আৰু ওচৰতে এজন মানুহ আছে, তেখেতে মন্দিৰ ভাগ চোৱা চিতা কৰে, সন্ধিয়া বন্তি জ্বলায়। তেখেত ওচৰৰ গাঁওখনৰে হয়, নামঘৰীয়া হয় তেখেত। এতিয়া আপোনাক সম্পূৰ্ণ ভিউটো দেখাম মন্দিৰ ভাগৰ। সিহঁতে সেৱা কৰাত লাগিয়ে গ'ল, ভগৱানক পুজি আছে পূৰা। দুইজনী ব্যস্ত সম্পূৰ্ণ। এতিয়া ময়ো অলপমান সেৱা কৰি লওঁ, তাৰপাছত আপোনালোকক সম্পূৰ্ণ ভিউটো ধুনীয়াকৈ দেখাই আছোঁ। এজোপা চাওক, এজোপা গছ আছে আমাৰ মন্দিৰটোৰ সন্মুখতে, ৰাধাচূড়া গছ। গছজোপাই বহুতখিনি ছাঁ দি আছে, সেইটো কাৰণে মানুহে ইয়াত গৰু ছাগলী দিবলৈ অহা মানুহে ইয়াত ৰৈও ভাল পায় ছাঁখিনিত। ধান কাটা মানুহে ভাতো খাইছিলে। আৰু এইটো আমাৰ বিবাহ ভৱনটো বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই এতিয়ালৈকে। ইয়াতে এতিয়া বৰ্তমান বিবাহ ভৱনৰ ঘৰটো ৰান্ধনি ঘৰ কৰি থৈছে। ইয়াতে ৰন্ধা বঢ়া কৰে, শিৱৰাত্ৰিৰ সময়ত খোৱা বোৱা ইয়াতে হয়। সন্মুখত এজনা বিশপ আছে, আনফালে সন্মুখত এজনা বিশপ। তাৰ ওচৰতে এজোপা বকুল গছো আছে। চাওক, বকুল গছজোপা প্ৰায় ডাঙৰেই। আৰু মানুহে কোৱাৰ মতে, মানুহৰ মুখে মুখে চলা মতে, বিশপজনৰ কাণত হেনো মনে মনে কিবা ক'লে তেওঁৰ মনোবাঞ্ছা পূৰ্ণ কৰে। সেইটো বাবে এইটো আমাৰ ইয়াতে কৰে, বহুত মানুহে বহুত কিবা কিবি কয়। আপোনালোকৰো যদি কিবা মনোবাঞ্ছা আছে তেন্তে হ'লে কওক, মই আগবঢ়াই দিছোঁ মোবাইলটো। চাওক, এইভাগ আমাৰ এতিয়া সম্পূৰ্ণ মন্দিৰ ভাগ। এফালে গণপতি বাপ্পাৰ মূৰ্তি, আনফালে বিশপ, আৰু মাজতে মন্দিৰ ভাগৰ গেটটো। এতিয়া আমি মন্দিৰ ভাগৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, অলপ মন্দিৰ ভাগৰ ভিতৰখিনিও দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব।
আছে মানে মানুহ নাই ন এতিয়া আৰু চোৱা চিতা কৰা বৰ্তাজন এতিয়ালৈকে আহি পোৱা নাই মন্দিৰৰ একে সন্মুখত গেটৰ সন্মুখতে এয়া বিপদ এজনা আছে তাতে মানুহে চাকি বন্তি দিয়ে বৰ্তাজন আহিলে ইয়াৰ ভিতৰত সোমাই দিব আৰু চাফ চিকুণ কৰিব এইফালে এয়া বাবাৰ স্থান ইয়াতে চাকি বন্তি ধূপ ধূনা জ্বলাই এয়া চাওক কি ধুনীয়াকৈ প্ৰত্যেকখন ৱালতে পেইণ্ট কৰা আছে কি ধুনীয়াকৈ পেইণ্ট কৰি ৰাখিছে পেইণ্ট কৰিছে আমাৰ গাঁৱৰে এজন ল'ৰা যাৰ নাম লক্ষ্যজ্যোতি পাঠক তেখেতে বৰ ধুনীয়াকৈ ৰাখিছে এইবোৰ পেইণ্টবোৰ এয়া চাওক সম্পূৰ্ণভাৱে ওপৰৰ এইখন ওপৰৰ ৱালখনতো ধুনীয়াকৈ আঁকা আছে ধুনীয়াকৈ এয়া মন্দিৰৰ তলৰ সন্মুখত যিভাগ মণিকূটৰ গেট হয় সেয়া মণিকূটৰ গেট ভাগৰ সন্মুখতে এয়া বিসৰ্জনাত ৰাখিছে ইয়াৰ পৰা আমি এতিয়া ভিতৰলৈ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰতো তলা মাৰা আছে মন্দিৰৰ মেইন ভাগত যিজন বৰ্তাই চোৱা চিতা কৰে তেখেতে আহি খুলিব এয়া চাওক ভিতৰৰ ভিউ ভাগ ইয়াতো প্ৰায় পেইণ্ট কৰা আছে ধুনীয়াকৈ ছবিবোৰ আঁকা আছে মই হাতখন সুমুৱাই দিছোঁ গেটৰ মাজেদি আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাবৰ কাৰণে এয়া চাওক এয়া তলত লিংগভাগ স্থাপন কৰা আছে ইয়াতে মানুহে বন্তি দিয়ে আৰু এইফালে আছে তেখেতৰ বাবাৰ মূৰ্তি আৰু এইফালে এয়া ধুনীয়াকৈ সম্পূৰ্ণভাৱে ধুনীয়াকৈ ছবিবোৰ আঁকি মন্দিৰ ভাগ ধুনীয়াকৈ ৰখা হৈছে মন্দিৰৰ পৰিৱেশটো আপোনালোকে প্ৰায় গম পাইছে এয়া চাওক কিবা ভুনভুননি শব্দ শুনি পাইছে নিশ্চয় এইবোৰ মৌচাক আছে ভিতৰতে এয়া মৌচাকৰ শব্দ আপোনালোকক মন্দিৰৰ সম্পূৰ্ণ ভিউটো দেখালোঁ কিন্তু মই ইয়াতে মন্দিৰত আপোনালোকে দেখিছে জিন্স পেণ্ট পৰিধান কৰি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ যিটো ভুল হয় কিন্তু মই অকস্মাত ৰুমৰ পৰা ঘৰলৈ আহিব লগা হোৱাত ঘৰলৈ আহি আপোনালোকক মন্দিৰৰ ভিউটো দেখাম বুলি ভাবিয়ে লৰালৰিকৈ গুচি আহিলোঁ সেইবাবে জিন্স পিন্ধিয়ে থাকি গ'লোঁ সেইবাবে মই আপোনালোকক ভিউটো সম্পূৰ্ণকৈ মন্দিৰৰ দেখালোঁ কিন্তু সাধাৰণতে আমি জিন্স পিন্ধি মন্দিৰলৈ বা নামঘৰলৈ নাহোঁ চাদৰ মেখেলা পৰিধান কৰোঁ আৰু এইটো আমাৰ পৰম্পৰাগতভাৱেও আৰু সামাজিকভাৱেও সাজপাৰ হয় সেইটো কাৰণে আপোনালোকে যদি ভুল দেখে শুধৰাই ল'ব আৰু ভুল হ'লে আপোনালোকে মোক জনাই দিব আপোনালোকক সম্পূৰ্ণ মন্দিৰৰ ভিতৰৰ আৰু বাহিৰৰ ভিউটো দেখালোঁ আপোনালোকে যদি মন কৰে আহিব বিচাৰে তেতিয়াহ'লে মন্দিৰলৈ আহিব পাৰিব মন্দিৰৰ একজেক্ট লোকেশ্যনটো মই আপোনালোকক ডিছক্ৰিপশ্যন বক্সত জনাই দিম আপোনালোকৰ মন্দিৰ ভাগ কেনেকুৱা লাগিল লোকেশ্যনটো কেনেকুৱা লাগিছে পৰিৱেশটো কেনেকুৱা পাইছে আপোনালোকে মোক কমেণ্ট কৰি জনাব এয়া চাওক ভণ্টিহঁতৰ খেল ধেমালি ষ্টাৰ্ট হৈ গ'ল সৰু গাৰালৰ ল'ৰালিৰ ধেমালি যোৱাই নাই এতিয়া সিহঁতে বোলে অলপ ৰ'দ ল'বলৈ আমি সৌফালে অলপ পথাৰ আছে পথাৰৰ ফালে যাওঁ ব'লক আপোনালোককো পথাৰৰ ফালে লৈ গৈছোঁ এতিয়া আমি মন্দিৰৰ পৰা এফালে আহি আছোঁ চাওক সম্পূৰ্ণ ভিউটো ইমান ধুনীয়া চাওক দেখিছে সেইখিনিতে এজোপা বগৰী গছ আছে আমি বগৰী খাবলৈও আহিম ৰ'দত কিন্তু সেইটো আপোনালোকক আজি নেদেখাম কাইলৈ বেলেগ এটা ভিডিঅ'ত লগ পালে আপোনালোকক সেই বগৰী খোৱা ভিডিঅ'টো শ্বেয়াৰ কৰিম এইকেইজনী চাওক কেনেকৈ আছে এতিয়া মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ কাইলৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে এয়া মোৰ ভণ্টি তাইৰো এটা নতুন চেনেল খোলা আছে তাইৰ চেনেলটোৰ বিষয়ে কৈ দিব মোৰ চেনেলটোৰ নাম নৱনীতা কলিতা 2004 প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাই বাই